নমস্কাৰ, এইটো মুহূৰ্তত লৈ আহিছোঁ অৰুণোদয় আঁচনিৰ এক গুৰুত্বপূৰ্ণ খবৰ। কিয়নো এই আঁচনিৰ অধীনত যিসকল মহিলাই আবেদন কৰাৰ পাছতো তেওঁলোকৰ নাম অহা নাই বা আবেদন কৰিব পৰা নাছিলে, এইসকল মহিলাৰ বাবে অতি এক গুৰুত্বপূৰ্ণ খবৰ। সকলোৱেই আবেদন কৰিব পাৰিব এই অৰুণোদয় আঁচনিত। তো কোন মহিলাই এই আঁচনিত আবেদন কৰিব পৰা নাছিল, তো এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই ঘোষণাৰ অনুযায়ী সকলো মহিলাই এই আঁচনিত আবেদন কৰিব পাৰিব। কিন্তু এই বিষয়ে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, এই আঁচনিৰ ৩,০০০ টকাকৈ কেতিয়াৰ পৰা দিয়া হ'ব, এই বিষয়ে সকলোখিনি আলোচনা কৰিম। তো এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ডাঙৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই ঘোষণাটো কি আচলতে আমি চালেহে বুজিব পাৰিম। গতিকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণখিনি চোৱা, তেতিয়াহে এই ভিডিঅ'টোৰ শেষত আপুনি সকলোবোৰ কথা জানিব পাৰিব। তো তাৰ আগতে আপোনালোকক মই এটা অনুৰোধ কৰিব বিচাৰিম, মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ লৈ আহোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি এটা লাইক কৰি দিব। তো এতিয়া আচলতে কি কৈছিলে শুনি লওঁ আহা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আঁচনি আজি আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিলোঁ। 830 টকা যি আমি আই মাতৃসকলক দিছোঁ, তাত আমি কৈছোঁ যে 500 টকা আপোনালোকে বেলেগ কৰি ৰাখিব যাতে ঔষধ কিনিব পাৰে। এতিয়া মোক গাঁৱত বহুতে কয় যে অৰুণোদয় মই পোৱা নাই। হয়, সঁচা কথা, সকলোকে দিব পৰা নাই। শক্তিও নাছিলে, ক'ভিডৰ মাজত চলিলোঁ। কিন্তু আপোনালোকক মই এইটো কথা কৈছোঁ যে বিজেপি চৰকাৰে অৰুণোদয় প্ৰত্যেকটো দুখীয়া পৰিয়ালক দিব। সেইটো আপোনালোকে মোৰ প্ৰতিশ্ৰুতি বুলি ধৰি লওক। আমি সেই দিশত কাম কৰিম। আৰু 830 টকা নহয়, চাওঁতে অৰুণোদয় আমি প্ৰত্যেক মাহত ৩,০০০ টকালৈ আমি লৈ যাম। আশা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছে বুজিব পাৰিছে। তো আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা কিবা এটা উপকৃত পাইছা। যদি উপকৃত পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা লাইক বাটনটো ক্লিক কৰি দিব। ধন্যবাদ।